হেল্ল' গাইজ, গুড মৰ্ণিং। কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলো ভালে আছে আৰু ময়ো ভালে আছোঁ। বহুত দিনৰ মূৰত আকৌ এটা মিনি ব্লগ লৈ আহিলোঁ। 2 সপ্তাহমান হৈয়ে গ'ল মই একো ব্লগ ভিডিঅ' এৰিব পৰা নাই, কাৰণ ঈদৰ বহুত কাম আৰু বজাৰো কৰিব লাগে ঘৰৰ কাৰণে, সেইকাৰণে একো টাইম পোৱা নাই। আৰু এইটো হ'ল ঈদৰ দিনা ৰাতি, মানে আগৰাতি, চান ৰাতি যিহেতু কয় আমি। সেইদিনা মোৰ ভণ্টিহঁতে আহি চাওঁ মেহেন্দি লগাই আছে। এয়া মাইনাও লগাইছে, মই মাত্ৰ আহিলোঁ, তো মই এতিয়াও লগোৱা নাই। ইহঁতৰ হৈ যোৱাৰ পিছতহে মই লগাম। দুইজনীৰ হৈ গৈছে, এইজনী বহিছে এতিয়া এই মোবাইলৰ পৰা চাই লগাই আছে, আৰু এইজনী আমি মেহেন্দি আৰ্টিষ্ট আনিছোঁ, কিন্তু পইচা নিদিওঁ, আমাক ফ্ৰীতে লগাই দিব। আৰু এতিয়া ইহঁতৰ হৈ গ'ল, মই বহিলোঁ, মই লগাই আছোঁ। ময়ো সেই মোবাইলৰ পৰা ডিজাইন চাইয়ে লগাব দিছোঁ। আৰু আজি ঈদ, সেইকাৰণে মই ৰাতিপুৱাই গা চা ধুই আহি কিনে এয়া ইয়াতে ক্ষীৰ বহাই দিছোঁ। তথাপিও বহুত লেট হৈ গ'ল, আমাৰ ইয়াতে নামাজ শেষো হৈ গ'ল, অলপমান দেৰি হৈ গ'ল। চাউল আৰু গাখীৰ দিছোঁ, বাকী চব দিয়া নাই, দিম। ক্ষীৰ বনাই আছোঁ ইয়াতে মই। মানুহ নামাজ চামাজ পঢ়ি আহিল, মোৰ দেৰিয়ে হৈ গ'ল বনোৱা। আৰু এয়া ক্ষীৰ বনাইছোঁ, পোলাও বনাইছোঁ, আৰু এইফালে মাংস বনাইছোঁ আৰু ভাত বনাইছোঁ। বেছি একো বনোৱা নাই, কাৰণ এইটো ঈদত মানুহ বেছি নাই, চব গাঁৱতে গৈছে। যি কেইটামান আহিব খাব, আৰু লাগিলে পিছত বনাই দিম। আৰু ঈদৰ পিছদিনাও আলহী আহিব, তাৰ কাৰণে ইমান বেছি আজি বনোৱা নাই। আৰু এইটো আবেলি সময়ত আমি ওলাই আহিছোঁ, এইখিনি সজাইছে আমাৰ ইয়াতে ঈদৰ কাৰণে ৰাস্তা। বহুত ধুনীয়াকৈ সজাইছে। ইমান এটা ভাল দেখুওৱা নাই মোবাইলত, কাৰণ বৰষুণ দি আছিল। আৰু ৰাতি আমি ইয়াতে কৰি আছোঁ পিজ্জা পাৰ্টি। 5টামান পিজ্জা অৰ্ডাৰ দিছোঁ। এয়া পনীৰ পিজ্জা, শিমলা মিৰ্চ পিজ্জা, কৰ্ণ পিজ্জা, আৰু এটা কিবা আছিল ক'ব নোৱাৰোঁ, আৰু এটা আছিল টাকো। তো চব মিলাই ইয়াতে আমি খাই আছোঁ, মানে সৰুকৈ পাৰ্টি কৰি আছোঁ। আৰু ঈদৰ ঈদি দি কেনে চবৰে ঈদি হৈ গৈছে বহুত। তো সেইকাৰণে ক'লোঁ আৰু পাৰ্টিয়ে কৰোঁ বহি কেনে পিজ্জা পাৰ্টি। ঈদত ক'তো ঘূৰিব যাব পৰা নাই, বৰষুণ দি দিছিল আবেলি সময়ত, তাৰ কাৰণে। আৰু আপোনালোকক যদি মোৰ ভিডিঅ'বোৰ ভাল লাগে তো লাইক কমেণ্ট শ্বেয়াৰ কৰিব, আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।